বিৰাট কোহলি যি এটা অনবদ্য ইনিংছৰ উপহাৰ দিলে আৰু এই ইনিংছৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে 60 ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে পাঞ্জাৱ কিংছক। প্ৰথমতেই বেংগলোৰৰ দুটাকৈ উইকেট হেৰুৱাইছিল কেৱল মাত্ৰ 43 ৰানৰ ভিতৰতে, আৰু তেতিয়াৰে পৰা বিৰাট কোহলিয়ে ইনিংছ যেনেধৰণে আগুৱাই লৈ গৈছিল সেয়া প্ৰশংসনীয় আছিল। ইনিংছ কেনেকৈ বিল্ড কৰিব লাগে সেয়া বিৰাট কোহলিয়ে যেন সম্পূৰ্ণৰূপে জানে, আৰু বিৰাট কোহলিয়ে পুনৰ এবাৰ সমালোচকলৈ প্ৰত্যুত্তৰ দিলে যিসকলে বিৰাট কোহলি ষ্ট্ৰাইক ৰেট লৈ বিতৰ্কিত কৰি আছিল, আৰু সেই বিতৰ্কিত মন্তব্য কৰাসকলৰ মুখলৈ বিৰাট কোহলিয়ে যেন কৰা জবাব দিলে এই ইনিংছৰ জৰিয়তে। আৰু বিৰাট কোহলিয়ে যি ইনিংছ খেলিলে সেয়া এই ইনিংছৰ আগত পাঞ্জাৱ কিংছৰ বলাৰসকলে সম্পূৰ্ণৰূপে ধৰাশায়ী আছিল। কেৱল মাত্ৰ 47টা বলৰ সন্মুখীন কৰি 92 ৰানৰ যি এটা কেমিঅ খেলিলে বিৰাট কোহলি, আৰু এই ইনিংছৰ বলতেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে 241 ৰান সংগ্ৰহ কৰিব পাৰিছিলে 7 উইকেটৰ বিনিময়ত। বিৰাট কোহলিয়ে নিজৰ ইনিংছত 7টাকৈ 4 আৰু 6টাকৈ 6 কোবাইছিল। বিশেষকৈ বিৰাট কোহলি কভাৰ ড্ৰাইভ খেলা বেছি দেখা যায় যদিও এইখন মেচত বিৰাট কোহলিয়ে যেন বেলেগ গেম প্লান অনুযায়ী নামিছিল ফিল্ডত, আৰু বিৰাট কোহলিয়ে যি ধৰণে চলক চুইপ মাৰি 6 কোবাইছিল সেয়া প্ৰশংসনীয় আছিল। তাৰোপৰি ষ্টেপ আউট কৰি যি 6 কোবাইছিল সেয়া যেন পাঞ্জাৱ কিংছৰ বলাৰসকলে যেন ভাবিবই পৰা নাছিলে, আৰু সম্পূৰ্ণৰূপে ধৰাশায়ী আছিল বিৰাট কোহলি। আৰু কেৱল মাত্ৰ বিৰাট কোহলিৰ এই ইনিংছৰ বলতে পাঞ্জাৱ কিংছে মেচৰ পৰা প্ৰথমতে যেন বহু দূৰলৈ আঁতৰি গৈছিল, আৰু বিৰাট কোহলিৰ যি এটা অনবদ্য ইনিংছ খেলিলে ইয়াৰ মূলতেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে পুনৰ এবাৰ 2টা পইণ্ট অৰ্জন কৰিলে, আৰু প্লে অফৰ কাৰণে ক্ষীণ এটা আশা জীয়াই ৰাখিলে বিৰাট কোহলিৰ দলে। বিৰাট কোহলিয়ে এই ছিজনত 634 ৰান সংগ্ৰহ কৰে আৰু প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয় 600+ ৰান সংগ্ৰহ কৰা। কম সময়ৰ ভিতৰতে 2টা উইকেট হেৰুৱাৰ পিছত ৰজত পাটিদাৰক লৈ বিৰাট কোহলিয়ে 76 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিল, আৰু ইয়াৰ মূলতেই অতি কম সময়তে বেংগলোৰ দলে ডাঙৰ স্ক'ৰৰ দিশে আগুৱাই যাব পাৰিছিলে। আৰু ৰজত পাটিদাৰে 23টা বলৰ সন্মুখীন কৰি 55 ৰানৰো এটা ভাল ইনিংছৰ উপহাৰ দিছিলে, আৰু পাটিদাৰৰ আউট হোৱাৰ পিছত বিৰাট কোহলিয়ে কেমেৰুন গ্ৰীণক 93 ৰানৰ যি এটা পাৰ্টনাৰশ্বিপ কৰিছিলে, আৰু এই পাৰ্টনাৰশ্বিপৰ মূলতেই শেষলৈকে ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে পাহাৰ 37 ৰান সংগ্ৰহ কৰে, আৰু কেমেৰুন গ্ৰীণক 27 বলৰ সন্মুখীন কৰি 46 ৰানৰ অৱদান আগবঢ়াইছিল। আৰু পিছলৈ দীনেশ কাৰ্তিকেও ভাল অৱদান আগবঢ়াইছিল। দীনেশ কাৰ্তিকে পাৱাৰ জেনেৰেট কৰি কেৱল মাত্ৰ 7টা বলৰ সন্মুখীন কৰি 18 ৰানৰ উপহাৰ দিছিলে। পাঞ্জাৱ কিংছৰ হৈ হৰ্ষাল পেটেলে ভাল বলিং কৰিছিল, বিশেষকৈ অন্তিম অভাৰত কেৱল মাত্ৰ 3 ৰান ব্যয় কৰি 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল হৰ্ষাল পেটেলে। হৰ্ষাল পেটেলৰ এই দুৰ্দান্ত বলিঙৰ ফলতেই যেন ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে 250+ ৰান স্ক'ৰ কৰিব পৰা নাই। যদিহে হৰ্ষাল পেটেলে অন্তিম অভাৰত কেৱল মাত্ৰ 3 ৰান ব্যয় নকৰিলেহেঁতেন তেনেহ'লে হয়তো ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰে 250+ ৰানৰ স্ক'ৰ কৰিলেহেঁতেন। আৰু আজিৰ এই প্ৰদৰ্শনৰ বলতে হৰ্ষাল পেটেলে পাৰ্পল কেপ দখল কৰে, আৰু ছিজনত 20টাকৈ উইকেট লৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে পৰিগণিত হয় হৰ্ষাল পেটেলে। জছপ্ৰীত বুমৰাক তলত পেলাই পাৰ্পল কেপ দখল কৰে, আৰু 242 ৰানৰ লক্ষ্য আগত লৈ পাঞ্জাৱ কিংছৰ বেটাৰসকলে 181 ৰানৰ ভিতৰতে অল আউট হৈ গৈছিলে, আৰু জনী ব্ৰাষ্টই কেৱল মাত্ৰ 27 ৰান কৰিছিলে। 27 ৰানৰ স্ক'ৰতে আউট হৈছিলে। 242 ৰানৰ স্ক'ৰ আগত লৈ যি দায়িত্ব কান্ধত ল'ব লগা আছিল সেয়া যেন সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে। ৰেলি ৰুছই 61 ৰানৰ বৰঙণি আগবঢ়াইছিলে। ৰুছই মেচ জয়ৰ কাৰণে কিছু প্ৰয়াস কৰিছিল যদিও এই প্ৰয়াস যেন অকলশৰীয়া হৈ পৰিছিল, আৰু পিছলৈ ৰেলি ৰুছক সুশাং সিঙে কিছু সহায় আগবঢ়াব ধৰিছিল যদিও বিৰাট কোহলিৰ যি এটা অনবদ্য থ্ৰ' আছিল, আৰু সেই থ্ৰ'ৰ মূলতে সুশাং সিঙে 37 ৰানৰ স্ক'ৰত ৰান আউট হয়, আৰু প্ৰভ সিমৰন সিঙে যেন কোনো দায়িত্ব নলোৱাকৈ 6 ৰানৰ স্ক'ৰতে আউট হয়। আৰু ঠিক জিতেশ শৰ্মাই যি নিজৰ যি কম ৰানতে আউট হোৱাৰ যি অভ্যাস সেই অভ্যাস যেন নেৰা হ'ল জিতেশ শৰ্মাই, আৰু উপৰ্যুপৰি ব্যৰ্থতাৰ ধাৰাবাহিক বজাই ৰাখি 5 ৰানৰ স্ক'ৰতে আউট হ'লে জিতেশ শৰ্মাই, আৰু লিম লিভিংষ্টনে 0 ৰানৰ স্ক'ৰতে আউট হয়। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰৰ হৈ মহম্মদ সিৰাজে দুৰ্দান্ত বলিং কৰিছিলে। সিৰাজে 3টা গুৰুত্বপূৰ্ণ উইকেট লৈ বেলেগ থ্ৰু দিছিলে। তাৰোপৰি স্বপ্নীল সিঙেও 2টা উইকেট লৈ জয়ৰ ভূমিকাত অৱদান আগবঢ়াইছিল, আৰু লৌকি ফাৰ্গুছনেও ভাল বলিং কৰা দেখা গৈছিল। লৌকি ফাৰ্গুছনে 2টা উইকেট লৈছিল, আৰু পিছলৈ কৰণ শৰ্মাই স্পিনাৰ হিচাপেও ভাল সহায় আগবঢ়াইছিল ফাষ্ট বলাৰসকলক, আৰু কৰণ শৰ্মাই 2টা বহুমূলীয়া উইকেট লৈ জয়ৰ ভূমিকাত নিজৰ অৱদান আগবঢ়াইছিল। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰৰ হৈ বেটাৰ আৰু বলাৰসকলে উভয়ে মিলি ভাল প্ৰদৰ্শন কৰিছিলে, যাৰ কাৰণে মেচখনত জয়লাভ কৰিবলৈ পাইছিলে, আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ এয়া উপৰ্যুপৰি 4ৰ্থ জয় আছিলে। বেংগলোৰ দলে যদিহে অন্তিম 2টা মেচত জয়লাভ কৰিব পাৰে আৰু ভাগ্যই যদি বেংগলোৰ দলক সহায় কৰে তেনেহ'লে হয়তো নেট ৰান ৰেটৰ আধাৰত কিজানি বেংগলোৰ দলে প্লে অফতো প্ৰৱেশ কৰিব পাৰে। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।